নমস্কাৰ বন্ধুসকল, মাৰ আখল চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ মৰিচা শাকৰ নতুন ৰেচিপি। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এইখিনি কাবুলী বুট, এইখিনি মচুৰ, এইখিনি নৰসিংহ পাত, মৰিচা শাক আৰু বগা সৰিয়হ কেইটামান, পাঁচফোৰণ, আদা নহৰু, পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু খিনি ফটিয়াই লৈছোঁ। আদা নহৰুখিনি একেলগে বটি ল'ব লাগিব আৰু গোটেইখিনি মই কাটি কুটি ৰেডি কৰি লওঁ। মোৰ মৰিচাখিনি কাটা হৈ গৈছে। গোটেইখিনি বস্তু ধুনীয়াকৈ ধুই কৰি লৈ এইখিনি নৰসিংহ, নিমখ হালধি, কাবুলী বুট, মচুৰ দাইল, এতিয়া গোটেইখিনি আমাৰ ৰেডি হৈ গৈছে ৰান্ধিবলৈ কাৰণে। এতিয়া মই কেৰাহী পাতি কেৰাহীত অলপ তেল দি লওঁ। এতিয়া ইয়াতে পিঁয়াজখিনি দি লৈ আৰু নিমখ ৰং একেলগে দি দিলোঁ। এইখিনি অলপ ভাজি লৈ অলপ সময় ভাজি ইয়াতে নৰসিংহ পাতখিনি দি আৰু 1-1.5 মিনিটমান সময় ইয়াক ভাজি ল'ম। নৰসিংহ পাত ভাজা হৈ গৈছে। এতিয়া আমি ইয়াতে কাবুলী বুটকেইটা দি আৰু অলপ সময় ভাজি থাকিম। এতিয়া আমি ইয়াত মৰিচা আৰু আলুখিনি দি লৈ আৰু অলপ সময় ভাজি থাকিম। এনেদৰে গোটেইখিনি মিক্স কৰি ভাজি থাকিম। এতিয়া ইয়াতে অলপ আমি মচুৰ দাইলখিনি দি দিম। এনেদৰে ঢাকোন মাৰি মাৰি মৰিচা আৰু মচুৰ দালিখিনি শাকখিনি পানী শুকাই যোৱালৈকে অলপ সময় আমি ঢাকোন দি ভাজি থাকিম। এতিয়া পানীখিনি শুকাই গৈছেই, প্ৰায় আধা সিজাই হৈছে। এতিয়া আমি ইয়াতে বগা সৰিয়হ, আদা নহৰু, জলকীয়া বটি থোৱা মিশ্ৰণখিনি দি দিম। দি এতিয়া আমি ইয়াক ঢাকোন মাৰি আৰু অলপ সময় থৈ দি এতিয়া ঢাকোন নদঙা আকৌ অলপ সময় ভাজি আদা নহৰু পানীখিনি শুকাই যোৱালৈকে আমি ভাজি থাকিব লাগিব। বগা সৰিয়হৰ বটা পানীখিনি শুকাই গৈছে। এতিয়া আমি ইয়াতে অলপ পানী দিম। পানী দি অলপ জোখমতে পানীখিনি দিব লাগিব। পানীখিনি দি আৰু অলপ লৰাই কৰি ধুনীয়াকৈ আলু, মৰিচা সিজিবৰ বাবে সিজি পেলাই পানীখিনি শুকাই যাবৰ কাৰণে এতিয়া আমি আৰু ইয়াতে ঢাকোন মাৰি 10 মিনিটমান সময় সিজাই থাকিম। এয়া ঢাকি দিলোঁ।
10 মিনিট পাছত চাওকচোন কিদৰে ধুনীয়াকৈ মৰিচা আৰু আলুখিনি সিজি গৈছে আৰু নৰসিংহ পাতৰ ধুনীয়া গোন্ধ ওলাইছে। আৰু আমাৰ মৰিচা শাকৰ ভাজি খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকেও এইদৰে ৰান্ধি খাই চাবচোন। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু আগলৈকো এনেকুৱা ভাল ভাল ৰেচিপি পাই থাকিবলৈ মাৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।